হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত দেৱযানীয়ে ৰত্নাৰ লগত অৰ্ণৱ আৰু ৰিয়াহঁতৰ মাজৰ সম্পৰ্কটো আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ কথা পাতিব। আৰু আজি অৰ্ণৱক দেৱযানীয়ে যে ৰিয়াহঁতৰ ঘৰত আলোচনা কৰিবলৈ যোৱাৰ কথা ক'ব আৰু সকলোবিলাক যে দেৱযানীৰ বাবেই হ'ল বুলি ৰিয়াৰ হাতে ভৰিয়ে ধৰি দিয়াৰ কথা ক'ব। কিন্তু অৰ্ণৱে দেৱযানীক যে অন্যায় কৰি অৰ্ণৱক ন্যায় নেলাগে বুলি ক'ব। ইফালে অৰ্ণৱে আজি চাকৰিত জইন কৰিবলৈ যাওঁতে কোম্পানীৰ পৰা অৰ্ণৱক জেল খাটি অহাৰ বাবে জইন কৰিবলৈ দিয়া নহ'ব বুলি ক'ব। আৰু যে অৰ্ণৱক দিগন্ত খনিকৰে লগ কৰি তেখেতেই যে অৰ্ণৱৰ চাকৰিটো কেঞ্চেল কৰিলো বুলি কোৱাত অৰ্ণৱে খঙত দিগন্ত খনিকৰৰ কলাৰত ধৰি চাই ল'ম বুলি ক'ব। এতিয়া বাৰু অৰ্ণৱে দিগন্ত আৰু ৰিয়াহঁতৰ পৰা চাকৰি পোৱাটো অসম্ভৱ হৈ পৰিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।